এইফালে আমাৰ মানুহজনে আজিৰ পৰা দোকান বাদ দি পেলাই এইয়া কেকৰ ব্যৱসায় আৰম্ভ কৰিছে। এয়া যাবই আৰু আন্দা দিয়ক আন্দা মানে 10টা দিলে এইফালে আমাৰ তামোল বাৰীখন একেবাৰে উদং কৰি দিলে মানে কেকুটুৰাই খাই খাই একেবাৰে নাইকিয়া কৰি পেলালে। গতিকে মানে বেচিবলৈ হোৱাই নাই, তথাপিও মানে বেচি দিয়া সিদ্ধান্ত ল'লে। আৰু এয়া তামোলখিনি একদম দেখিছেনে এক গাড়ী কৰি পেলাই গোটেই বাৰীখনৰ তামোল তলত যি কিঠুক থাকে গোটেই কিঠুক পাৰিলে আৰু পাৰি এয়া ককাইহঁতক মানে বিক্ৰী কৰি দিয়া গ'ল। হেল্ল' গাইজ, এতিয়া এয়া ৰাস্তাতে ৰখি আছোঁ আমাৰ দোকানৰ মুখত দেখিছে এয়া দোকান আৰু এয়া আমি সেইফালে আমাৰ গোসানীক একদম দাদাইকে এয়া কান্ধত তুলি লৈছে। এয়া ৰাস্তাতে ৰখি আছোঁ, পাৰ্চেল এটা অহা কথা আছে গতিকে ৰখি আছোঁ আৰু ইন্তজাৰ কৰি আছোঁ। পাৰ্চেল পোৱাই নাই। পৰিবা গোসানী। ফাইনেলি এয়া পাৰ্চেলটো আহি পাই গ'লহি। বহুত সময় ৰ'বলগীয়া হ'ল কাৰণ এইজন ল'ৰা নতুনকৈ আহিছে, চিনি নাপায়, গতিকে ফোন কৰি আহি আছে। আধা ঘণ্টা সময় ৰখিব লগা হ'ল। বাৰু যি কি নহওক আহি পালেহি। আৰু ইফালে আমাৰ খানাৰ আয়োজনো চলি আছে, হিচাপ নিকাচ চলি আছে আৰু ইফালে মানে কিবা চব্জি তব্জি কুটাত লাগি আছে। গতিকে ফটাফট এয়া পাৰ্চেল লৈ ভিতৰলৈ যাওঁ কাৰণ এতিয়া আবেলি হৈছে। ৰ'দটো দেখি আপোনালোকে নাভাবিব আগবেলা হৈ আছে বুলি। চাই থাকিবচোন ভিডিঅ'টো। এই আমাৰ খানাৰ বাবে যা যোগাৰ চলি আছে। এইফালে কোমোৰা, এইফালে নহৰু গুচাই আছে আৰু এইফালে হাঁহ মাৰিয়া আছে, দেখুৱাই আছোঁ। এইফালে একদম মাংস কাটিবৰ কাৰণে দা পুৰা চিকচিকীয়া কৰি আছে। হাঁহ কাটিব আৰু গাইজ। এইফালে আমাৰ খানা বনাই ৰেডি হৈ গ'ল। 2টা চৌকা বহাই দিলে দেখিছে। এটাত আছে ভাত, এটাত আছে কোমোৰা আৰু হাঁহৰ মাংস। এয়া দেখিছে। আপোনালোকক অকণমান আমাৰ খানাৰ মানে যি আইটেম সেই অকণমান দেখুৱাই দিলোঁ। এয়া কোমোৰা আৰু হাঁহৰ মাংস। গাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া দেখিছে আমাৰ খানা খোৱা ৰাইজসকল। চাই পিনে চাগৈ খানি পিনে কি কিনা আনি হাই কৈ দিয়াচোন, হাই বুলি কয়। যোৱা এইফালে আমাৰ এখেতে ভাত খাই উঠি পেলাই মোবাইল টিপাত ব্যস্ত দেখিছে।
গাইছ আমি সকলোৱে খানা খাই কৰি উঠিলোঁ উঠি পেলাই এতিয়া অকণমান নাচি দিলোঁ কাৰণ খানা বুলি ক'লে অকণমান ফূৰ্তি নহয় জানো গতিকে অকণমান ফূৰ্তি কৰিলোঁ ছোৱালীজনী লৈ পেলাই আৰু এয়া ভিতৰত কোন কোন আছে চাওকচোন এইফালে আছে পিৰিতি আমাৰ গোসাঁই টিনাৰাণী আৰু এইফালে আছে টিনাৰাণীৰ মাক এয়া সিহঁতে টিভি চাই আছে আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব টাটা বাই বাই